গাৰ্নুম শিয়ৰি উঠা এক ভয়ংকৰ ঘটনা। এটা পৰিয়ালৰ ওপৰত এচিড আক্ৰমণ কৰে এটি দুৰ্বৃত্তৰ দলে। কামৰূপৰ হাজোৰ খুপনিকুছিত এচিড আক্ৰমণৰ ভয়ংকৰ ঘটনা। কামৰূপ জিলাৰ হাজোৰ খুপনিকুছিত সংঘটিত হৈছে এক এচিড আক্ৰমণৰ ঘটনা আৰু এই ঘটনাই অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যৰ। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি হাজোৰ খুপনিকুছিত নিশা এটা পৰিয়ালৰ ওপৰত এচিড আক্ৰমণ কৰে এটি দুৰ্বৃত্তৰ দলে। এই দুৰ্বৃত্তৰ দলৰ এচিড আক্ৰমণত আঘাতপ্ৰাপ্ত হয় পৰিয়ালৰ 3গৰাকীকৈ মহিলা। ইফালে ঘটনাটোত এগৰাকী কিশোৰী আঘাতপ্ৰাপ্ত হয় এই এচিড আক্ৰমণত। পৰিয়ালৰ লোকসকলে নিশা শুই থকা অৱস্থাত খিৰিকীৰে দুৰ্বৃত্তই দলিয়াইছিল এচিড। ইফালে প্ৰেমজনিত কাৰণত এই ঘটনা ঘটাৰ সন্দেহ স্থানীয় একাংশ লোকৰ। প্ৰেমৰ প্ৰস্তাৱ দি কিশোৰীগৰাকীক বাৰে বাৰে ভাবুকি দি আহিছিল এজন যুৱকে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ঘটনাটোত আঘাতপ্ৰাপ্ত কেইগৰাকী হ'ল জাহেদা চুলতানা, মালিকা খাতুন আৰু মানেছ আলী। অনুমান 12টামান বজাত ৰাতি আমি হাল্লা চিল্লা শুনি আমি দৌৰি আহিলোঁ। আৰু পিছত এই মালিকা নামৰ মাইকীজনী আৰু তেওঁৰ ছোৱালী চুলতানা আৰু সৰু বাচ্চা এটা তেওঁলোকে বিচনাত শুই আছিলে। খিৰিকী দি কোনোবাই আহি তাৰমানে এচিড মাৰিছে। অঁ, আৰু যেতিয়া মানে আমি দাউৰি যেতিয়া আহিছোঁ, আমি দুজনমান মানুহ দাউৰি যোৱা দেখা পাইছোঁ। আমি চিনি পোৱা নাই ৰাতিৰ কথা, তেনেকৈ আমি দেখা পাইছোঁ। টেকেনা ল'ৰা, ডেকা ল'ৰা। কোনফালে দৌৰিছে? দৌৰিছে পশ্চিমফালে দৌৰিছে, এই ৰাস্তাইদি পশ্চিমফালে দৌৰিছে। কেইজন আঘাতপ্ৰাপ্ত হৈছে এতিয়া? 3জন। কিহৰ কাৰণে হৈছে? কাৰোবাৰ লগত ব্যক্তিগত শত্ৰুতা আছিল নে আগৰ পৰা? এইটোতো নাজানো। ছোৱালীজনী হ'ল হেৰিৰ হাবলাখোৱাৰ, এইটো হ'ল মিমাকৰ ঘৰ। ছোৱালীজনীক মাৰিছে? অঁ, ছোৱালীজনীক মাৰিছে। কিমান বয়স ছোৱালীজনী? ছোৱালীজনী 14 বছৰ বয়স হ'ব লাগে। কিবা চুলতানা, কি চুলতানা নাম? জাহিদা চুলতানা। কিবা ভাল পোৱাজনিত এনেকুৱা কিবা ঘটনা আছিল নেকি আগৰ পৰা? তেনেকুৱা অৱশ্যে আমি অলপ শুনিছোঁ কিবা ভাল পোৱা হৈ থকা বুলি, কিন্তু আমি তেনেকৈ নাজানো। আমাৰ গাঁৱত নহয় না, তেনেকৈ নাজানো। এনে সন্দেহ কৰা হৈছে নেকি কাৰোবাক এনেকৈ কোনোবা জড়িত থাকিব পাৰে বুলি? এতিয়া ছোৱালীৰ মাকে কোৱা হিচাপত তেওঁলোকে সন্দেহ কৰিছে। আমাক যিখিনি কৈছে তাৰে ল'ৰা হয় বোলে। সেই ল'ৰাটো আগৰ পৰা মানে ছোৱালীজনীক তেনেকুৱা অলপ দিগদাৰ দি আছে। ছোৱালীজনীৰ বয়সো হোৱা নাই, 14 বছৰীয়া ছোৱালী। আৰু এই ল'ৰাটোৰ দিগদাৰৰ কাৰণেই ছোৱালীটো সেইদিনা আহিছে ইয়াত। মাকটো ইয়াতে থাকে, ছোৱালীজনী তাতে থাকে। ছোৱালীজনী ল'ৰাটো ইয়ালৈ আহিছিল? অঁ, আৰক্ষীখনত গোচৰ দিয়া হৈছিল বা এজাহাৰ দিয়া হৈছিল? গোচৰ দিয়া হৈছে, আৰক্ষীক জনোৱা হৈছে। জনোৱা হৈছে। আৰক্ষী অহা নাই, এতিয়াও আহিব বুলি কৈছে, আহিব। ঠিক আছে। এইটো আমি এতিয়া থানাত আমি জনাইছোঁ। থানাৰ পৰা হয়তো এইটো আমাৰ উচিত বিচাৰ লাগে, ল'ৰাটোক ধৰিব লাগে, যিজনে এই দোষীজনক ধৰিব লাগে, আৰু ন্যায় বিচাৰটো লাগে। ল'ৰাজনক মানে ফাঁচি দিব লাগে। এইবিলাক কাণ্ড কৰা ল'ৰাবিলাকক ফাঁচি দিব লাগে। আমি ফাঁচিটো বিচাৰোঁ ৰাইজে।